সমূহ ৰাইজলৈ বিশ্ব পৰিৱেশ দিৱসৰ শুভেচ্ছা জনোৱাৰ লগতে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নিজেই লিখা এটি কবিতা মই আপোনালোকৰ আগত উৎসৰ্গা কৰিছোঁ। কবিতাৰ শিৰোনাম বিনাশ। কবি অমন শৰ্মা। পাঠ কৰিব অমন শৰ্মা। বিনাশ। আমাৰ চহৰখনত আছে বহুত গাড়ী, অনবৰতে পাৰ্কিঙত লাগি থাকে শাৰী। গাড়ীবোৰত আছে নানাবিধৰ হৰ্ণ মাৰি শব্দ প্ৰদূষণ কৰে। পেট্ৰল জ্বলাই বায়ু প্ৰদূষণ কৰে। তথাপিও গাড়ী চলাই গৌৰৱ অনুভৱ কৰে। কাৰখানাৰ পৰা বৰ ধোঁৱা উৰে। নদীবোৰত কীটনাশক পৰে। গছ-গছনি কাটি জুম খেতি কৰে। জীৱ-জন্তুৱে ঠাই হেৰুৱাই পৰে। পিছলৈ সংঘাতৰ সৃষ্টি কৰে। নলা-নৰ্দমাত আৱৰ্জনা পেলায়। নলাবোৰো আবদ্ধ হৈ যায়। এজাক বৰষুণতে কৃত্ৰিম পানী হয়। পিছত প্ৰতিবাদ কৰিবলৈ লৈ চোৰাং চিকাৰীৰ বৃহৎ সংখ্যা। বনত গড়ৰ হত্যা। পৰ্বতত খনন কাৰ্য। ভূমিস্খলন কৰে ধাৰ্য। কিনো কবা জগতৰ ভাষ্য। সকলোৱে কৰিছে বিনাশৰ কাৰ্য। আৰ্যই হওক বা অনাৰ্য।